ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ পাম কাৰণে বহুত মানে এক্সাইটেড হৈছে আৰু কালিৰ পৰা মানে কালি আমাৰ ড্ৰিমবিলাক ছাকচেছ হ'ব যে বাগৰুম্বাটো আমি ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ মন আছিলে তাৰ ময়ো নাচিব পাৰিম কাৰণে বহুত ভাল লাগিছে আৰু নমস্কাৰ খুলুমবাই বহুত ভাল লাগি আছে এক্সপিৰিয়েঞ্চ আৰু আজি লাষ্ট ডে প্ৰেক্টিছ তো খুব জোশিলা আমি চবে এতিয়া আমি পূৰা ফুল প্ৰিপেয়াৰ কালিৰ কাৰণে পূৰা ফালি দিম আৰু আমি যাবলৈ মন নাই যোৱা আৰু আমাকে সুবিধা দিয়াৰ কাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ থেংক ইউ কোৱাৰ মানে কোনো কিবা নাই আৰু কিয় নাই মানে আমাৰ বাগৰুম্বাটো ৱৰ্ল্ড ৰেকৰ্ড কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই আমাৰ বহুত হেল্প দিছে এইটোৱে আৰু মই ধন্যবাদ জনাব বিচাৰিছোঁ অসমৰ মুখ্যমন্ত্ৰীলৈ অসম চৰকাৰলৈ আমাক এইখিনি সুবিধা দিয়াৰ বাবে তাৰ কাৰণে আজি আমি ইমান ভাল প্লেটফৰ্ম পাইছোঁ আমি আমাৰ কালচাৰটোক ৰিপ্ৰেজেণ্ট কৰিবৰ কাৰণে অকল অসমবাসীয়ে নহয় গোটেই ৱৰ্ল্ডে এতিয়া চাব সেয়ে মোক বহুত ভাল লাগি আছে আমাক সকলোৱে বহুত এক্সাইটেড সেয়ে থেংক ইউ